নমস্কাৰ বন্ধুসকল, মই লাৱণ্য দেৱী মোৰ চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আৰু বৰ্তমান মোৰো ভালেই। আৰু আপোনালোকে নিশ্চয় গম পাইছে থাম্বনেইলটো চাই মই কিহৰ ওপৰত ৰেচিপিটো লৈ আহিছোঁ। মই আজি লৈ আহিছোঁ চুজিৰ পিঠা এটা লৈ আহিছোঁ বনাবলৈ, আৰু তাকে ভাবিলোঁ আপোনালোকলৈ শ্বেয়াৰ কৰোঁ। পিঠাটো বনালোঁ যেতিয়া আপোনালোকলৈ শ্বেয়াৰ কৰোঁ, আৰু পিঠাটো খাই সঁচাই বহুত ভাল লাগে। আৰু কেনেকৈ বনালোঁ আপোনালোকক সম্পূৰ্ণকৈ ভিডিঅ'টো আপোনালোকে চালে গম পাব। আৰু মই এটা নাৰিকল ল'লোঁ, এটা নাৰিকল মই ধুনীয়াকৈ মিক্সিত পিচি ল'লোঁ। পিচি লৈ 1 কাপ চেনি দি সেই গৰম মছলা অকণ দি দিছোঁ। দি ধুনীয়াকৈ মই সানি পেলাই নাৰিকলখিনি মই থৈ দিম অলপ সময়ৰ কাৰণে। তাৰপিছত মই চুজিখিনি যোগাৰ কৰি ল'ম। আৰু চুজিখিনি যোগাৰ কৰিবৰ কাৰণে মই আধা লিটাৰ মগৰ এমগ পানী লৈছোঁ, আৰু তাতে 2 চামুচমান জোখৰ মই ঘিউ দি দিম। আৰু তাৰ লগতে সোৱাদ অনুসৰি মই নিমখ দি দিম। আৰু এয়া দেখিছে মই নিমখ অকণ দি দিছোঁ। নিমখ দিয়াৰ পাছতে আপোনালোকে দেখিব ভালকৈ যেতিয়া পানীখিনি উতল আহিব তেতিয়া মই চুজিখিনি এয়া অলপ অলপকৈ চুজি দি দিম। গোটেইখিনি একেলগে দিয়া নাই, অলপ অলপকৈ দি দিছোঁ। আৰু এয়া অলপ অলপকৈ দি পেলাই এতিয়া এয়া চুজিখিনি দেখিছে পানীখিনি শুকোৱালৈকে চুজিখিনি লৰাই থাকিব লাগিব। আৰু এতিয়া মোৰ এয়া চুজি পানী শুকাই গ'ল, আৰু এতিয়া চুজিখিনি কাঢ়ি দিলোঁ। কাঢ়ি দি মই এতিয়া ইয়াতে সেইটো কেৰাহীতে মই ধুই পখালি লৈ আকৌ মই নাৰিকলখিনি ভাজি ল'ম। আৰু এতিয়া এয়া মই নাৰিকলখিনি ভাজি ল'ম, যিখিনি মই চেনি সানি থৈছিলোঁ। আৰু নাৰিকলখিনি ভজা হোৱাৰ পাছতে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। পিঠাটো খাবলৈ বহুত ভাল হয়। আৰু পিঠাটোৰ নাম কি মই ইমান ভালকৈ নাজানো, আৰু কিন্তু খাবলৈ ভাল লাগে কাৰণে মই বনাই পেলাই আপোনালোকলৈ শ্বেয়াৰ কৰিলোঁ। আজি মই আপোনালোকক আকৌ এয়া দেখুৱাইছোঁ। এয়া দেখিছে মোৰ চুজিখিনি ঠাণ্ডা হৈ গ'ল, আৰু আটা মঠা নিচিনাকৈ মই ধুনীয়াকৈ এয়া চুজিখিনি মঠি ল'লোঁ। আৰু আটা নিচিনা এয়া লাডু কৰি ল'লোঁ। আৰু ইয়াতে হাততে অকণমান ঘিউ অকণ লৈ মই অলপ অলপকৈ সৰু সৰুকৈ মই গোল কৰি এনেকৈ ধুনীয়াকৈ গোল কৰি মাজত এনেকৈ বাতিটো নিচিনা বনাই ল'ম। আৰু বাতিটো নিচিনা বনাই মই তাতে যিখিনি নাৰিকল মই ভাজি থোৱা আছিলে সেই নাৰিকলখিনি মই ইয়াতে দি দিম। ইয়াত দেখিছে নাৰিকলখিনিৰ মাজত মই ধুনীয়াকৈ দি দিছোঁ। আৰু এনেকৈ দি ধুনীয়াকৈ বন্ধ কৰি দিব, যাতে নাৰিকলখিনি ওলাব নোৱাৰাকৈ ধুনীয়াকৈ যাই পেলাই বন্ধ কৰি ধুনীয়াকৈ গোল কৰি দিব। আৰু এয়া দেখিছে এই পিঠাটো ইমান এটা ধুনীয়া পিঠা হৈ উঠিছে। আৰু এনেকৈ মই আৰু এটা আপোনাক বনাই দেখুৱাইছোঁ। এয়া আৰু পিঠাটো সঁচাই বনাবলৈও সহজ, বহুত সহজ হয়, আৰু খাবলৈও বহুত ভাল লাগে। মিঠাও নিমখীয়াও দুটা মিক্স হয়, সেইকাৰণে খাবলৈ বহুত সোৱাদ হয়। আৰু সেইকাৰণে আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব, নোচোৱাকৈ নাথাকিব। আৰু সম্পূৰ্ণ ভিডিঅ'টো চালে আপোনালোকে নিশ্চয় গম পাব কেনেকৈ কি ধৰণে বনাইছোঁ। আৰু ভিডিঅ'টো যদি চাই ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব। আৰু এনেকৈ যাতে আৰু বেলেগ ধৰণৰ ৰেচিপি আপোনালোকৰ মাজলৈ লৈ আহিব পাৰোঁ, তাৰ কাৰণে আপোনালোকৰ মৰম আৰু আশীৰ্বাদ সদায় বনাই ৰাখিবা। আৰু এয়া মোৰ বনাই হৈ গ'ল সকলোখিনি। আৰু তেল অলৰেডি মই আগতীয়াকৈ পাতি থৈছিলোঁ। তেল গৰম হৈ গ'ল, গৰম হৈ যোৱাৰ লগে লগে মই ইয়াতে দি দিছোঁ। আৰু এয়া ধুনীয়াকৈ তেলত মই ফ্ৰাই কৰি ল'ম, ব্ৰাউন কালাৰ হোৱালৈকে মই ফ্ৰাই কৰিম। এয়া লুটিয়াইছোঁ। এনেকৈ সকলোখিনি মই ফ্ৰাই কৰি ল'ম। আৰু এয়া দেখিছে ব্ৰাউন কালাৰ হোৱালৈকে মই ফ্ৰাই কৰিলোঁ। আৰু ইয়াতে এয়া মোৰ ফ্ৰাই কৰা হৈ গ'ল, আৰু কাঢ়ি ল'লোঁ। আৰু এনেকৈ গোটেইখিনি মই ফ্ৰাই কৰি ল'লোঁ। এয়া ফ্ৰাই কৰি লৈ মই আপোনালোকক দেখুৱাইছোঁ ইয়াৰ ভিতৰৰ নজৰাটো কেনেকুৱা হয় চাবলৈ। এয়া দেখিছে মই এটা ফালি আপোনালোকক দেখুৱাই দিছোঁ। এয়া দেখিছে আপোনালোকক ইমান ধুনীয়া হৈছে, কোমল। এনেকৈ আপোনালোকে বনাই খাবচোন, বহুত ভাল লাগে। আৰু অন্য এটা ভিডিঅ'লৈ আকৌ আপোনালোকৰ মাজলৈ আহি আছোঁ। বাই বাই।